স্টাৰ্ট কৰক। পটল ভাজি, পুইৰা কল ভাজি, কচুৰ বাগলা গুটি দি বনাইছোঁ আৰু এই ভাজা মাছ দৰে একে লৈছোঁ। এই পটল ভাজা মায়ে যোনটো খাৱনি বুলি এটা ইউটিউব চেনেল আছে, তাতে মাক আৰু মানে পুতেকে একেলগে খায়। চ' মায়ে সেই ইউটিউব চেনেলটোৰ মানে ভিডিঅ'জবোৰ বহুত বেছি চাই থাকে। চ' মায়ে ভাল পায়, বহুত বেছি ভাল পাওঁ মই। বহুত বেছি ভাল পায় তেওঁ। ঔটেঙা বৰ ধুনীয়া হৈছে। মাছ খাওঁ ৰ'ব। দেখাই ভাল হ'ল দেখি। এয়া দেউতা পিছপিনে আছে, এইখিনি খাই আছোঁ। ভিডিঅ' কৰি আছোঁ। কৈ দিয়া এটা। পানীলাওখন বৰ ভাল, ঔটেঙাও ভাল হৈছে। পানীলাওখন বেছি ভাল হৈছে। ভালে মাছ খাওঁ হা। নমস্কাৰ, শাৰদীয় উৎসৱৰ বহুত বহুত শুভকামনা জনালোঁ মাৰ ফালৰ পৰাও আৰু মোৰ ফালৰ পৰাও সকলোকে, আৰু মোৰ ইউটিউব চেনেল অনুভৱৰ বৰষুণলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ঘৰত কেইদিনমান আছোঁ, ঘৰলৈ আহিছোঁ, গতিকে সেয়াই মাৰ লগত অকণমান চেলেঞ্জ নহয় আৰু এনে একেলগে খাওঁ, কেমেৰাটোত শ্বুট কৰোঁ, যিহেতু ভাল লাগে ইউটিউবটো অকণমান ভিডিঅ' চিডিঅ' দি আছে। গতিকে কি বনাইছে আজি মায়ে ক'ব। এয়া মাছেৰে পানীলাও, এই ঔটেঙা মাছেদি, পটল ভাজি, পুইৰা কল ভাজি, কচুৰ বাগলা গুটি দি বনাইছোঁ আৰু এই ভাজা মাছ দৰে একে লৈছোঁ। গতিকে পানী, গতিকে আমি এতিয়া খাম। ষ্টাৰ্ট কৰক। পানীলাও দিয়ে খাওঁ। কৃষ্ণ। এই পটল ভাজা পুইৰা কল ভাজা খাওঁ ৰ'ব। আৰু মায়ে যোনটো খাৱনি বুলি এটা ইউটিউব চেনেল আছে, তাতে মাক আৰু মানে পুতেকে একেলগে খায়। চ' মায়ে সেই ইউটিউব চেনেলটোৰ মানে ভিডিঅ'জবোৰ বহুত বেছি চাই থাকে। চ' মায়ে ভাল পায়, বহুত বেছি ভাল পাওঁ মই। বহুত বেছি ভাল পায় তেওঁ। তেওঁ নিচিনা ডাইলগো দি থাকে। ঔটেঙা বৰ ধুনীয়া হৈছে। খালি দাদাই ভাত খালে, তাৰপিছত দেউতাই ৰাতিপুৱা অকণমান ভাত খাইছিলে, ভোক নাই লগা, অকণমান দেৰিকৈ খাব। গতিকে ভিডিঅ'টো শ্বুট কৰিম বুলি গম পাই পেলাই দেউতাই মাৰ মোক খাই ল'ব দিছে, দেন দেউতাই খাব আৰু। মাছ খাওঁ ৰ'ব। খাওক খাওক। ছটা আছে ন? হোষ্টেলত থাকিলে এনেকৈ ইমানবোৰ চব্জি দেখিবলৈ নাপাওঁ, অকল আলু, ৰঙালাও, মাছৰ নামত সৰু সৰু পিচ। গতিকে বহুত বেছি ভাল লাগিছে। আৰু চাগে ভিডিঅ' কোৱালিটি ইমান ভাল নহ'ব, গতিকে আপোনালোকে এডজাষ্ট কৰি চাব আৰু উৎসাহ দিব। আৰু কেতিয়াবা ভিডিঅ'ত নকওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।
বাট আজি কৈছোঁ যিহেতু ফেনখনো চলোৱা নাই, মাৰো অকণমান যিহেতু কষ্টটো জড়িত হৈ আছে, সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু ভাল লাগিলেতো শ্বেয়াৰ কৰিবই পাৰোঁ। সেই খাইছোঁ আৰু এতিয়া দেখাই হ'ল হ'ল নেকি। এয়া দেউতা পিছপিনে আছে, এইখিনিয়ে খাই আছোঁ, ভিডিঅ' কৰি আছোঁ আৰু বেলেগ বেলেগ আছে। কিবা কৈ দিয়া এটা। পানীলাওখন বৰ সোৱাদ হৈছিল। ঔটেঙাও ভাল হৈছে, পানীলাওখন বেছি ভাল হৈছে। ভালে খাওঁ হা। খাব নেকি ভাত? আমাৰ দেউতাকে ভাত খোৱা নাই। আৰু ভিডিঅ' বনাম বুলি আমাক খাই ল'ব দিছে। এতিয়া খাম মই ঔটেঙা। আমাৰ ঘৰত আমি মেচকা টেঙা বুলি কওঁ, যিহেতু আমি নামনিৰ হয়, গতিকে আমি মেচকা টেঙা বুলি কওঁ। চুকা শাকৰ নিচিনাই দেখিবলৈ আছে, দেখাত একে প্ৰায় আমাৰ ঘৰতে মানে হৈছে। চ' যিহেতু হোষ্টেলত থাকিলে টেঙা চেঙা নাপাওঁ, গতিকে ইয়াতে অহাৰ পৰা মেচকা টেঙাই খাই আছোঁ, মানে মেচকা টেঙা খাই আছোঁ। আজি দেউতাই ঔটেঙা আনিছে, ধুনীয়াকৈ বনাইছে, মায়ে বনাইছে, মা আৰু দেউতা লগ হৈ বনাইছে আৰু গতিকে খাই চাওঁ টেষ্টটো কেনেকুৱা হৈছে। বেছি টেঙা আছে, টেঙাটো বেছি। কি খা বৰ কাটা কাটা আছেতো। কি মাছ? ভোকা ভকুৱা মাছ। কল পটল লাগিব। মোৰ হাৱাই আমাৰ খাওয়া হৈ গ'ল। গতিকে মাৰো হৈ গ'ল, মোৰো হৈ গ'ল। টেঙা যিহেতু ইমান এটা বেছি ভাল নাপাওঁ, গতিকে
গতিকে অকণমান টেঙাটো অকণমান খালোঁ, এইটো গোটেই খোৱা হৈ গ'ল। কচু ভাজিটো অকণমান খালোঁ, বাকী মাৰো হৈ গ'ল। মই মাছ ভাজি খালোঁ, মায়ে নাখালে। গতিকে এনেকুৱা হৈছিল, কি হৈছিল আমি গম নাপাওঁ ভিডিঅ'টো। গতিকে তেনেকৈ আপলোড কৰিম আৰু আপোনালোকে চাব, কেনেকুৱা লাগিছে জনাব। গতিকে আকৌ এবাৰ শাৰদীয় পূজাৰ বহুত বহুত শুভকামনা জনালোঁ। সকলোৱে ভালকৈ থাকক, সুখত থাকক, হাঁহি থাকক আৰু মাৰ ফালৰ পৰা কিবা এটা। চবৰে ভাল হওক, দুৰ্গা মাই চবৰে বেয়াখিনি লৈ যাওক, ভাল কৰক, এইখিনিয়ে প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ আগত। নমস্কাৰ। গতিকে মায়ে নমস্কাৰ দিলে আৰু গতিকে ইয়াতে ভিডিঅ'টো এণ্ড কৰিলোঁ। গতিকে ভিডিঅ'টো চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।